নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি এই যে লেচেৰা পুলি ৰুইছিলোঁ এয়া আজি তাৰ পৰিচৰ্যাৰ বিষয়ে ৰেকৰ্ডিং কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আমি ইয়াৰ বনপাতবোৰ নিয়াই ল'ব লাগিব, অপতৃণটো নোহোৱা কৰি ল'ব লাগিব। তাৰপিছত আমি ইয়াতে এতিয়া ৰুওঁতে কিছু দিছিলোঁ, কিন্তু দিলেও সেই নহ'ব, সেই তাৰ খাদ্য যিটো সাৰটো এতিয়া আমি আকৌ ইয়াত গুড়িত দিম। কিন্তু গুড়িত দিয়াৰ আগতে অকণমান গুড়িটো খান্দি ল'ব লাগে, গুড়িটো খান্দি লৈহে সাৰটো দিব লাগে। এতিয়া দিম আমি, সেইকাৰণে এইটো খান্দি লৈছোঁ। এনেকৈ খান্দি ল'লে সাৰটো ভিতৰলৈ সোমাই যাব। এনেকৈ খান্দি ল'লোঁ। এতিয়া আমি সাৰবিলাক দি যাম। প্ৰথমতে এয়া হ'ল মিক্সাৰ সাৰ। ইয়াত আছে আপোনাৰ কেঁচু সাৰ, গোবৰ, তাৰপিছত আমাৰ ৰান্ধনি ঘৰৰ পেলনীয়া সামগ্ৰী পচন সাৰ, গোটেইবিলাক মিহলি কৰি থোৱা আছে। এতিয়া আমি এই গুড়িত এইবিলাক দি যাম। ইয়াত চাৰলি আহিবা ওলাব হৈছে, সেইকাৰণে গুড়িত বেছিকৈ দিব লাগিব অকণমান। আৰু এইবিলাক যিহেতু জৈৱ সাৰ, ইয়াত কম বেছি হ'লেও একো অসুবিধা নাই। ইয়াৰ পিছত পটাছৰ উৎস হিচাপে দিম আমি এয়া ছাই। এই পটাছৰ উৎস হিচাপেই নহয়, অকল ই পোক পৰুৱাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো কিছু কাম কৰে, গতিকে সেইফালৰ পৰা উপযোগী আমি এয়া দি দিলোঁ। এতিয়া ডাঙৰ কাম এটা আছে, সেয়া হ'ল এই বাৰিষাৰ প্ৰতিবিধ খেতিতে পানী যাতে বন্ধ নহয়, সেইটো ব্যৱস্থাই 1 নম্বৰ ব্যৱস্থা। সেইকাৰণে আমি আৰু ৰোলবিলাক, মাজৰ যি লৌৰ, সেই লৌৰবিলাক বঢ়িয়াকৈ পানী যাব পৰাকৈ দি দিব লাগিব। আৰু এই যে সাৰখিনি দিলোঁ আমি, সাৰখিনিৰ ওপৰত যদি মাটি দি দিওঁ, তেতিয়াহ'লে সাৰখিনিয়ে গছজোপাই সহজে ল'ব পাৰিব। এনেকৈ আমি গছৰ গুৰিত দি দিব লাগে। এয়া হ'ল এবিধ পৰিচৰ্যা, আৰু পৰিচৰ্যা ভালদৰে কৰিলেহে ইয়াৰ উৎপাদন ভালদৰে পাব পাৰি। কথা হ'ল কি, তিয়ঁহ আৰু লেচেৰাৰ পৰিচৰ্যাৰ মাজত পাৰ্থক্য আছে। ইয়াক বেছি পৰিচৰ্যা নকৰিলেও হয়, তিয়ঁহৰ নিচিনা নকৰিলেও হয়, আৰু ইয়াক খাদ্য সম্ভাৰো খুব বেছি নালাগে তিয়ঁহৰ নিচিনাকৈ। আৰু এইটো অৱলম্বন বগাই যোৱা, ইয়াক আকৌ সহজ। ইয়াত দেখিছে আমি মাত্ৰ এটা বাঁহৰ কামি পুতি দিছোঁ, কামি বা খুঁটি পুতি দিছোঁ, মাত্ৰ এডাল এডাল পুতি দিছোঁ। ইয়াতে ই বগাব, মেৰাই বগাই ইয়াতে লাগিব, আৰু একো দিব নালাগে। গতিকে সেইফালৰ পৰা লেচেৰা মাহ কৰাটো অত্যন্ত সহজ, লাগিব সোনকালে। ইও আৰু মানে উঠি আহি আছে, আৰু 15-20 দিনৰ ভিতৰত ই উৎপাদন দিবলৈ আৰম্ভ কৰিব। গতিকে আমি এইখিনি সময়তে ইয়াক যতন লওঁ, যদি উপযুক্ত পৰিৱেশ পালে সুন্দৰকৈ বাঢ়ন হ'ব, আৰু ভালদৰে বাঢ়ন হ'লেহে ইয়াৰ উৎপাদনটো অধিক হ'ব। আমি দুইফালে এনেকৈ মাটি গুড়িত তুলি দিব লাগে। ইয়াৰ ফলত গুড়িত মাটি তুলি দিলে গুড়িৰ পৰা শিপা বেছিকৈ ওলায়, আৰু লৌটোৰে পানীও গুচি যাব সোনকালে, কাৰণ পানী ইহঁতে সহ্য নকৰে। গুড়িত পানী বন্ধ হ'লে মৰি যাব। দেখিছে যে ফুলিছে, লাগিছে, পানী বন্ধ কাৰণে বহাগৰ ডাঙৰ বৰষুণে জাকত পানী বন্ধ খালে ই মৰি যাব। গতিকে আমি এনেকৈ পৰিচৰ্যাত দেখালোঁ, এনেকৈ কৰক। এটা মই চেম্পল হিচাপে দেখাইছোঁ, এই খণ্ডা বুলিয়ে কওঁ আমি, এটা ভেটি। আৰু এনেকৈ আৰু আছে আমাৰ বেলেগ বেলেগ ঠাইত। এই মাত্ৰ চেম্পল বা নমুনা, আমি কেনেকৈ কৰোঁ সেয়া শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ মন্তব্যৰে আমাক উপকৃত কৰিব বুলি
আশা কৰিলোঁ। ধন্যবাদ।